নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোত মই তোমালোকক দশম শ্ৰেণীৰ গণিত বিষয়ৰ এক্সাৰসাইজ কিমান 3.3 ক্লাছ 10 এক্সাৰসাইজ 3.3 কোৱেশ্চন নং 3 টো কৰি দিবলৈ যত্ন কৰিছো। তোমালোক মনোযোগেৰে ভিডিঅ'টো 2-3 বাৰ মান চাবা, ঠিক আছে। কাটি নাচাবা, প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়াহে গণিতটো বুজি পাবা। প্ৰশ্নটো মই ইয়াত লিখি লৈছোঁ, মাতি দিছোঁ, শুনা। এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে। কিমান টকাত? 3800 টকাত, 3800 টকাত। পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে। কিমান টকাত? 1750 টকাত কিনে, হয়নে? এতিয়া আমাক প্ৰশ্নটো কি সুধিছে? প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা। এতিয়া প্ৰথমে তোমালোকে প্ৰশ্নটো 2-3 বাৰ মান পঢ়িবা, নিজে পঢ়িবা প্ৰশ্নটো, ঠিক আছে। প্ৰশ্ন বুজি পোৱাটো তোমালোকৰ নিজৰ কাম ছাত্ৰ-ছাত্ৰী। তোমালোক বুজি নাপালে আমি বুজাই দিম। প্ৰথমতে নিজে বুজিবলৈ চেষ্টা কৰিবা যে প্ৰশ্নটোত কি কৈছে, কি দিয়া আছে আৰু কি উলিয়াব দিছে। যিটো আমাক উলিয়াব দিছে তাত আমি কি কৰিব লাগিব? যি দিয়া আছে তাৰ সহায় ল'ব লাগিব। দিয়া থকাটো কামত লগাব লাগিব। কামত লগাই কি উলিয়াব দিছে তাক আমি উলিয়াব লাগিব। এইটো প্ৰত্যেক গণিতৰে নিয়ম। কি দিয়া আছে আমি তাৰ ওপৰত নিৰ্ভৰ কৰি কি উলিয়াব দিছে সেইটো উলিয়াব পাৰিম, ঠিক আছে। ইয়াত কি কৈছে আমাক? প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিয়াব দিছে। দাম উলিয়াব দিছে, ঠিক আছে। আমি নাজানো দাম, জানো নেকি? নাজানো। নাজানিলে আমাৰ লগত কোন থাকে? সদায় থাকে লগত, x আৰু y। গতিকে আমি ধৰি ল'ম এটাৰ দাম x, এটাৰ দাম y, কোনো কথা নাই। ইয়াত মই কি লিখিছোঁ? ধৰা হ'ল এখন বেটৰ দাম x টকা। তোমালোকে এটা বলৰ দাম x টকা লিখিলেও হ'ব, ঠিক আছে। তথাপি ইয়াত কোনটো বস্তু আগত দিয়া আছে? 7খন বেট বুলি দিয়া আছে। বেটটো আগত আছে, বলটো পিছত আছে, xটো আগত আহে। সেইকাৰণে আমি সেই নিয়ম অনুযায়ী কি ধৰিছোঁ? ধৰা হ'ল এখন বেটৰ দাম x টকা আৰু এটা বলৰ দাম y টকা। ক্লিয়াৰ হৈছে? এতিয়া আমাক প্ৰথম প্ৰশ্নমতে বা কিছুমানে চৰ্তমতে লিখে, প্ৰথম চৰ্তমতে লিখিলেও হ'ব, ঠিক আছে। প্ৰথম প্ৰশ্নমতে কি কৈছে আমাক? 7খন বেট কৈছে নাই? চোৱা, 7খন বেট আৰু 6টা বল। 7খন বেটৰ দাম, এখন বেটৰ দাম যদি x টকা হয়, 7খনৰ দাম কিমান হ'ব? 7x প্লাছ এটা বলৰ দাম যদি y টকা হয়, 6টা বলৰ দাম কিমান হ'ব? 6 × y। এটা উদাহৰণ চোৱা তোমালোকে সৰু। এটা কলমৰ দাম কিমান? 20 টকা। তেতিয়াহ'লে 5টা কলমৰ দাম কিমান হ'ব? 5টা কলমৰ দাম 5 × 20 = কিমান হ'ব? 100। আৰু এটা লওঁ, এটা কণীৰ দাম কিমান? 10 টকা। তেতিয়াহ'লে 5টা কণীৰ দাম কিমান হ'ব? 5 ইনটু কৰি দিয়া, কিমান হ'ব আমাৰ? 50 টকা। অৰ্থাৎ এটা বস্তুৰ দাম দিয়া থাকিলে সেই বস্তুটো যিমানটা আমি কিনিম, সেই সংখ্যাটো, অৰ্থাৎ সেই বস্তুটোৰ দাম আৰু সেই বস্তুটোৰ সংখ্যা, এই দুটা বস্তু কি হ'ব? পূৰণ হ'ব, ঠিক আছে। এইটো তোমালোক তৃতীয় চতুৰ্থ মানৰ পৰা পাই আহিছা, জানা তোমালোক। তথাপি মই এবাৰ মনত পেলাই দিছোঁ, হয়নে? ইয়াতো একে। এখন বেটৰ দাম x টকা, দুখনৰ দাম কিমান হ'ব? 2x, তিনিখনৰ দাম 3x। আমাক কি দিয়া আছে? 7খন বুলি কোৱা আছে, গতিকে 7 × x। আমি একেবাৰে লিখি দিছোঁ 7x প্লাছ বলৰ দাম কিমান ধৰিছোঁ? y। বলৰ সংখ্যা কিমান? 6, গতিকে 6 আৰু y পূৰণ হ'ব, 6y = কিমান দিছে আমাৰ? 3800 টকা দিয়া আছে। 3800 টকা লিখিছোঁ। টকাটো ইয়াত লিখিব নালাগে, আমি সমীকৰণত লিখিছোঁ নহয়, এককবিলাক লিখি থাকিব নালাগে। শেষত আমি একেবাৰে লিখি দিম ইমান টকা আৰু ইমান টকা। ক্লিয়াৰ হৈছে? এতিয়া দ্বিতীয় প্ৰশ্নমতে কি কৈছে আমাক? চোৱা, দ্বিতীয় প্ৰশ্নমতে কি দিছে? পিছত বুলি কৈছে নহয়, তাৰ বেলেগ এদিনাখন। প্ৰথম দিন কিনিলে, বোধহয় কম হ'ল নাইবা বলটো বেয়া হৈ গ'ল, পিছত আকৌ কিনিছে, বজাৰত গৈ আকৌ কিনিছে। পিছত তেওঁ 3খন বেট, এইবাৰ কেইখন কিনিছে? 3খন বেট আৰু বল কেইটা? 5টা বল কিনে। কিমান টকাত? 1750 টকাত। গতিকে দ্বিতীয় প্ৰশ্নমতে আমাৰ কি হ'ব? x 3খন, গতিকে 3খন বেট 3x প্লাছ বল কেইটা এইবাৰ? 5টা। এটাৰ দাম y টকা, 5টাৰ দাম কিমান হ'ব? 5 আৰু y × 5y = কিমান খৰচ হৈছে আমাৰ? 1750 টকা। 1750 টকাটো আমি লিখা নাই, লিখিব নালাগে, ঠিক আছে।
প্ৰথম প্ৰশ্নমতে দ্বিতীয় প্ৰশ্নমতে এই সমীকৰণ দুটা যদি আমি বনাব পাৰোঁ বা তোমালোকে যদি বনাবলৈ শিকিছা ভালদৰে বুজি গৈছা বাকীখিনি আকৌ পাৰিবা বাকীখিনিত একো নাই আমি আগতে যি শিকিছোঁ প্ৰতিস্থাপন পদ্ধতি সেই পদ্ধতিত কৰিম তাৰপিছত আমি লাহে লাহে অপনয়ন পদ্ধতি শিকিম তাৰপিছত বজ্ৰ গুণন পদ্ধতি শিকিম বাকীখিনি একে মানে পদ্ধতি লৈ বেলেগ বেলেগ হ'ব কিন্তু কথা একেটাই এতিয়া মই ভালদৰে আমি বুজি পাব লাগে কি 1 নম্বৰতে প্ৰশ্নটো তাৰপিছত সেই প্ৰশ্নটোৰ পৰা আমি সমীকৰণ কেনেকৈ গঠন কৰিম 1 নং আৰু 2 নং এই সমীকৰণ দুটো আমি কেনেকৈ গঠন কৰিম প্ৰত্যেক গণিতৰে লিখা কথাখিনি বেলেগ বেলেগ বুজি পাইছে নাই গতিকে আমাৰ এই সমীকৰণবিলাকো বেলেগ বেলেগ হ'ব আমাৰ চিন্তাধাৰাবিলাক প্ৰতিটো গণিততে আমি বেলেগ বেলেগকৈ কৰিব লাগিব সেইমতে আমি ক্ৰমান্বয়ে আগবাঢ়ি যাব লাগিব ঠিক আছে আহা এতিয়া আমি পিছলৈ আগবাঢ়ি যাওঁ এতিয়া আমাৰ হাতত 1 আৰু 2 আছে 1 আৰু 2 যিকোনো এটাৰ পৰা আমি x বা y ৰ মান উলাই ল'ম হয়নে ইয়াতে এবাৰ কি কৰিছোঁ মই 2 ৰ পৰা উলাই লৈছোঁ কিয় এইটো অলপ সৰু আছে সংখ্যাটো হয়নে এইটো সংখ্যাটো অলপ ডাঙৰ আছে সৰুৰ পৰা উলালে সৰু সৰু সংখ্যাৰ লগত জড়িত হ'ম সেইকাৰণে মই 2 ৰ পৰা উলাই লৈছোঁ কিন্তু বিশেষ তেনেকুৱা কথা নাই তোমালোক যদি কোনোবাই ভাবা যে মই 1 ৰ পৰা উলিয়াম হ'ব 1 ৰ পৰা উলিয়া অসুবিধা নাই ঠিক আছে কিন্তু ইয়াতে চোৱা এই যে হৰণ হৈছে কিমানেৰে 3 ৰে যদি মই 1 ৰ পৰা উলিয়াও 7x কিমান হ'ব 3800 বিয়োগ 6y হ'ব তাৰ আকৌ 7 এদি ডিভাইড হ'ব হয়নে অলপ ডাঙৰ ডাঙৰ সংখ্যাৰ লগত জড়িত হৈ যাম ইয়াত আমি কি হৈছোঁ অলপ সৰু সৰু সংখ্যাৰ লগত জড়িত হৈছোঁ ঠিক আছে এইটো অকণমান বুদ্ধি কৰি তোমালোক কৰিবা ইয়াৰ নাম দিম আমি কি 3 নং সমীকৰণ পালোঁ এতিয়া ষ্টাৰ মাৰ্ক দিয়া আছে এইটো দিবই লাগিব এতিয়া x ৰ মান ক'ত বহুৱাম এইবাৰ 1 নংত বহুৱাম আগৰ গণিতত আমি কি কৰিছিলোঁ 1 ৰ পৰা x ৰ মান ওলাইছিলোঁ গতিকে বহুৱাই দিছিলোঁ 2 ত এবাৰ 2 ৰ পৰা যেহেতু আমি মানটো উলিয়াইছোঁ গতিকে এই মানটো আমি বহাই দিম ক'ত 1 নং সমীকৰণ হেঙে লিখি দিছোঁ এতিয়া x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ স্পষ্ট লিখি দিবা এতেকে 1 ইমপ্লাইজ 7 আছে নাই 1ত 7x + 6y আগৰ গণিতত মই পাতি দিছোঁ এইটোত আৰু পাতি দেখাই দিয়া নাই এটা লাইন কমাই দিছোঁ তোমালোকে তেনেকৈ অভ্যাস কৰিবা 7x আছে নহয় ইয়াত চাইছে বহাই দিবা 7 লিখি দিয়া x ৰ ঠাইত কি লিখি দিম এই যে x ৰ এটা ভ্যালু বা এটা মান আমি উলাই থৈ দিছোঁ এই মানখিনি আমি বহাই দিম ক'ত x ৰ ঠাইত মানে 7 * x 7 * এইখিনি হ'ব ঠিক আছে প্লাস 6y আছে ইয়াতে প্লাস 6y লিখি দিছোঁ ইকুৱেল 3800 3800 যেনেকৈ আছে আমি তেনেকৈ লিখি দিছোঁ হয়নে তাৰপিছত আমি কি কৰিছোঁ ইয়াতে চোৱা এই 7 টো ওপৰৰ বস্তু হয়নে নহয় ওপৰৰ তলত কি আছে একো নাই মানে 1 আছে গতিকে 7 টো গৈ পেলাই ইয়াত পূৰণ হ'ব পূৰণ কি হ'ব এইটো বিতৰণ বিধি 7 প্ৰথমে এই যে তোমাৰ ধ্ৰুৱক আছে ইয়াৰ লগত পূৰণ হ'ব তাৰপিছত 7 টো গৈ 5 ৰ লগত পূৰণ হ'ব যোগ বিয়োগৰ যে নিয়ম পূৰণৰ সেই নিয়ম মানি পেলাই ঠিক আছে 7 * ইটো পূৰণ কৰিলে মই গণিত আগতে কৈ থৈ দিছোঁ পূৰণ কৰিলে এইখিনি পাম 7 আৰু 5 কিমান হ'ব 7 × 5 = 35 হয়নে 6 এইটো এনেকৈ থাকি যাব ইপিনে 3800 থাকিব ঠিক আছে এতিয়া আমাৰ তিনিটোক চোৱা তিনিটো ক'ত আছে ইয়াতে তলত আমি কি কৰিব লাগে হিচাপ মতে লসাগু ল'ব লাগে হয়নে লসাগু ল'লে কিমান হ'ব 3 ইয়াত তলত একো মানে 1 লসাগু কিমান আহিব 3 আহিব তাৰপিছত আমি কি কৰিম 3 ৰে 3 হৰণ দিম হৰণ দিলে কিমান হ'ব 1 গৈ ইয়াতে পূৰণ হ'ব আকৌ 6 ৰ তলত কিমান আছে 1 একেদি 3 হৰণ দিলে কিমান হ'ব 3 গৈ পেলাই পূৰণ হ'ব 3 × 6 = 18 আৰু এই 3টো পিছত গুচি যাব কোন পিনে হৌ পিনে ইপিনে হৰণ আছে ইপিনে গৈ কি হ'ব পূৰণ তেনেকৈ লসাগুলৈ কৰিব পাৰিবা বা আৰু এটা বুদ্ধি আছে লসাগু কিমান হ'ল 3 আমি উভয় পক্ষৰে প্ৰতিটো পদৰ লগত 3টো পূৰণ দিব পাৰোঁ ইয়াত 3 আছে নহয় ইয়াত 3 পূৰণ কৰি দিম দিলে কি হ'ব এই 3 কটা কটি যাব কেনসেল যাব হয়নে ইয়াতে কি হ'ব আমাৰ 3 টো ইনটু হ'ব 3 × 6 = 18 ইয়াত 3টো পূৰণ হ'ব ঠিক আছে এইটো মই ইয়াত কৰি দিছোঁ এইখিনি 3 × 6 = 18 আৰু এইটো পূৰণ কৰিলে 11400 ঠিক আছে এইটো ইয়াতে লিখিছোঁ এই দুটা প্ৰথমে মই যোগ বিয়োগ কৰি দিছোঁ কি আছে -35 + 18 চাবা দেই ইয়াতে তোমালোকৰ ভুল হয় তোমালোকে প্ৰেক্টিছ কৰিবা এইখিনি ঠাইত এই জেগাডোখৰত তোমালোকৰ ভুল হোৱাৰ সম্ভাৱনাটো বেছি সকলোৰে নহয় কিছুমানৰ আৰু কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ কিয় 35 18 বিয়োগ কৰি কিমান আমি 17 লিখি দিয়ে কিন্তু প্লাস হ'ব নে মাইনাস হ'ব এইটোত গুৰুত্ব দিয়া নহয় অকমান দৌৰা দৌৰিও থাকে পৰীক্ষা কথাটো আকৌ হুকিয়া হয়নে গতিকে এইবিলাক কথাত গুৰুত্ব দিবা
এইটো মাইনাছটো ডাঙৰ হয়নে নহয় 35 ডাঙৰ নে 18 ডাঙৰ 35 ডাঙৰ গতিকে 35ৰ আগত কি চিন আছে আমাৰ মাইনাছ গতিকে উত্তৰটোত আমাৰ কি হ'ব মাইনাছ বহিব আৰু ইয়াতে আমি কামটো কি কৰিম প্ৰক্ৰিয়াটো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম ঠিক আছে ইপিনে 11400 এইটো যেনেকৈ আছে তেনেকৈ লিখি দিছোঁ -17y ইজ ইকুৱেল টু এইটো ইয়াতে আছে আগৰ ঠাইত এইটো বাওঁ পক্ষৰ পৰা সোঁ পক্ষ আমি পক্ষান্তৰ কৰিছোঁ ঠিক আছে -17y ইজ ইকুৱেল টু -850 মাইনাছ মাইনাছ কেঞ্চেল গ'ল উভয় পক্ষত আমি কাটি দিব পাৰোঁ বা -1 আমি পূৰণ কৰিছোঁ ইমপ্লাইজ y ইজ ইকুৱেল টু 17টো পূৰণ আছে ইপিনে আহিলে কি হ'ব হৰণ হ'ব হয়নে এইটোক কাটিছোঁ গতিকে y ইজ ইকুৱেল টু কিমান 50 y ৰ মান কিমান পালোঁ আমি 50 পালোঁ হয়নে এতিয়া আমি কি কৰিম এইখিনি জানিব লাগিব এই ষ্টেপ কেইটা তোমালোক মনত ৰাখিব লাগিব কি কৰিব লাগে গণিতটোত y ৰ মান পোৱাৰ পিছত বহুত ছাত্ৰ ছাত্ৰীৰ আগবাঢ়িব নোৱাৰে মনত নাথাকে কি কৰিব লাগিব গতিকে কি কৰিব লাগিব জানিব লাগিব ষ্টেপ কেইটা হয়নে y ৰ মান পোৱাৰ পিছত আমি y ৰ মানটো 1 2 বা 3 যিকোনো এটাত বহাই দিম 1 2 বা 3 যিকোনো এটাত বহাই দিম কিন্তু আমি 1 আৰু 2 নিদিওঁ ক'ত দিম বাৰে বাৰে কৈছোঁ মই আগতেও কৈছোঁ ক'ত বহাই দিম এইটো 3 x ইকুৱেল টু এইটো যে আছে ৰেডিমেড আমি এটা উলাই থৈ দিছোঁ নহয় ইয়াতে বহাই দিম আহা এইটো therefore 3 implies এতেকে 3 implies তাৰমানে আমি লিখি দিব পাৰোঁ এতিয়া y ৰ মান 3 নং সমীকৰণত বহুৱাই পাওঁ লিখি নিদিলে হ'ব এইখিনি দিছোঁ নহয় এইখিনি দিয়া মানে লিখি দিয়া একে কথা মিনিংটো একেই আমাৰ x ইকুৱেল টু আমি লিখি লৈছোঁ আগত যি আছে 3 নং সমীকৰণৰ পৰা ইকুৱেল টু 1750 লিখি লৈছোঁ -5 ইনটু y y ৰ ভ্যালু কিমান পাইছোঁ আমি 50 টো বহাই দিছোঁ ইয়াতে ঠিক আছে 3 এইটো পূৰণ কৰিলে কিমান 250 এটোৰ পৰা এইটো বিয়োগ দিলে কিমান 1500 3 ৰে হৰণ কৰিছোঁ কিমান আছে 500 ঠিক আছে এতিয়া আমি ফিনিশিংটো দিব লাগিল হয়নে সহজ নে গণিতবিলাক একেবাৰে সহজ এটাকে x ইকুৱেল টু 500 এতেকে এখন বেটৰ দাম সমান সমান কি ধৰিছিলোঁ x আমি এবাৰ দেখাই দিছোঁ x সমান সমান কিমান পালোঁ 500 লিখি থলে নহ'ব এইটো এককটো দিব লাগিব টকা ইয়াত নিদিলেও কথা নাই ইয়াত দিব লাগিব ঠিক আছে আৰু এটা বলৰ দাম সমান সমান y সমান সমান 50 টকা ক্লিয়াৰ হৈছে নাই গণিতটো তোমালোকে ভালদৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে 2-3 বাৰ মান চোৱা তাৰ পিছত এবাৰ চাই প্ৰেক্টিছ কৰা তাৰ পিছত নচোৱাকে কৰাৰ অভ্যাস কৰা ঠিক আছে আৰু চেষ্টা কৰি থাকিলে এই গণিতবিলাক তোমালোকৰ একেবাৰে সহজ হৈ যাব কেতিয়া সহজ হ'ব যেতিয়া গণিতটোৰ আটাইবোৰ কথা সূক্ষ্ম কথাবোৰ ভালদৰে বুজি পাবা উত্তৰটো বুজি পোৱাৰ আগতে আমি গুৰুত্ব দিব লাগে সদায় বেছিকৈ গুৰুত্ব দিব লাগে প্ৰশ্নটো বুজি নাপালা গণিতটো এনে থুলমূলকৈ বুজি থলা আৰু কিবাকে পৰীক্ষাত ইটো প্ৰশ্ন নাহে এনেকুৱা ধৰণৰ অকমান বেলেগ আহিব পাৰে হয়নে ইয়াত ক্ৰিকেট বেট বুলি দিছে তাত বেলেগ দিব পাৰে কিবা আপেল আৰু আঙুৰৰ কথা ক'ব পাৰে কল আৰু আপেলৰ কথা ক'ব পাৰে তেতিয়া আমি গণিতটো পাৰিম নে নাই তেতিয়াও পাৰিব লাগিব তেতিয়া আমি কেনেকৈ পাৰা হ'ম তেতিয়া যে পাৰিম গণিতটো কেতিয়া পাৰিম এতিয়া যদি আমি এই প্ৰশ্নবিলাক পঢ়ি নিজে বুজাৰ চেষ্টা কৰোঁ টিচাৰে কৰি দিছে আচাৰ্যই কৰি দিছে আমি উত্তৰটো কিবাকে অলপ মুখস্থ ৰাখিছোঁ বা মনত ৰাখিছোঁ তেনেকৈ নহ'ব আমি প্ৰথমৰ পৰা শেষলৈকে গোটেই গণিতটো বুজি পাব লাগিব তাৰ আগত বুজি পাব লাগিব কি প্ৰশ্নটো আৰু কেলকুলেশ্যন ফাষ্ট হ'ব লাগিব মই বহুত ভিডিঅ'ত কৈ আছোঁ তোমালোকক কেলকুলেশ্যনবিলাক তোমালোক ফাষ্ট হ'ব লাগিব যিমান স্পীডত কৰিব পাৰিবা সিমানে তোমালোক পৰীক্ষাত বেছিকৈ গণিত কৰিব পাৰিবা আকৌ স্পীড কৰিব গৈ পেলাই ভুল কৰিলে নহ'ব বুজি পাইছে নাই গতিকে ছাত্ৰৰ বিশেষকৈ সেইটো বেলেগ হ'ব যোনে যিমানখিনি কেপাচিটি সেই হিচাপত প্ৰেক্টিছ কৰি থাকা তোমালোক ঠিক আছে নমস্কাৰ